শিৱবাৰী চেনেললৈ স্বাগতম জনাইছোঁ। আজি শিৱৰাত্ৰি, যিহেতু শিৱৰাত্ৰিত ভাবি আছিলোঁ আমি মন্দিৰলৈ যাম বুলি। আমাৰ ইয়াৰে নুমলীগড়ৰ বাবা থানলৈ আমি আজি যাম যেতিয়া ভাবিলোঁ কিয়নো এটা ব্লগে বনাই দিওঁ, তাত মানে বহুত ভাল লাগে গৈ পিনাই, সেইটো কাৰণে ভাবিলোঁ ব্লগে বনাই দিওঁ। চ' ব্লগটো যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। গাড়ীত আহোঁতে একচুৱেলি ভিডিঅ' কৰিবলৈ নহ'ল, সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল। চ' ডাইৰেক্ট মই মন্দিৰতে দেখাইছোঁ। এয়া নুমলীগড় বাবা থানৰ শিৱ মন্দিৰ হয়, বহুত ডাঙৰ মন্দিৰ। আপোনালোকেও আহি চাব পাৰে এবাৰ, ইয়াৰ সৌন্দৰ্যটো আপোনালোকেও উপভোগ কৰিব পাৰে। আৰু মানে কি, শিৱৰাত্ৰিত বহুত বেছিয়ে ভাল লাগে, বহুত ডাঙৰ মেলা হয়। এয়ালৈ প্ৰতি বছৰে আহি থকা হয়েই বাবা থানলৈ, বহুত বেছি ভাল লাগে। আৰু এইটো আজি মোৰ ফাৰ্ষ্ট ব্লগ বনাইছোঁ মই। এয়া দেখিছে আপোনালোকে দোকান, আৰু যি বস্তু লাগে তাকেই বিচাৰি পাব। আৰু এয়া হৈছে বাচন বৰ্তনৰ দোকান, আৰু এয়া হৈছে ফুলৰ দোকান, আৰু এইফালে আছে সৰু সৰু ল'ৰা ছোৱালীৰ খেলা বস্তুৰ দোকান। আৰু মই এতিয়া আপোনালোকক দেখুৱাই যাম, এই ওচৰতে থকা কাষতে লাগি আছে বেলেগ এটা মন্দিৰত, সেয়া মন্দিৰ দেখাম। আৰু আপোনালোকে ভিডিঅ'টি চাই বলকচোন, আহক তেতিয়াহ'লে। Look, my good. গাড়ী আপোনালোকক জুম কৰি দেখুৱাইছোঁ। ঘৰ পালোহি। আজি খুব ভাল লাগিলে বাবা থানত। আৰু মোৰ আজি যিহেতু প্ৰথম ব্লগ বনাইছোঁ, আপোনালোকে ব্লগটো যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।